মই নকওঁ এইবিলাক এইটো হ'ল বিজেপিক আউট কৰিব লাগে সেইটো কাৰণে আলোচনা কৰিবলৈ মোক মাতিছে প্ৰমোদ বৰাই মোৰ লগত আলোচনা কৰিছে যে বিজেপিক BTCৰ পৰা আউট কৰিব লাগে বুলি এইটোৱে পাতিছে মই ইয়াত কেনেকৈ যাব পাৰিম তেখেতৰ নিচিনা ট্ৰেইন বাছ ঘোঁৰা গাড়ীত উঠাৰ কাৰণে কোনো দৰকাৰ নাই এতিয়া আমি একেলগে বিজেপি GSP আমি GSPৰ এজন মাত্ৰ MCLA আছে তেখেতে EM হৈ আছে আজি কাম কৰি আছে এগ্ৰিকালচাৰত আমি একেলগে চৰকাৰ চলাই আছোঁ গতিকে আজিৰ সময়ত মানে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক মই বিচাৰি লগ কৰাৰ কোনো দৰকাৰ নাই তেখেতে আহি পেলাই লগ কৰিছে আৰু লগ কৰি পেলাই তেখেতে কি কথা কৈছে সেইবিলাক কথাও যদি লাগে আমি কৈ দিব পাৰোঁ আজিৰ সময়ত প্ৰব্লেমত আছে হাগ্ৰামা মহিলাৰী মই নহয় কাৰণ মই পাৱাৰ থাকক নাথাকক মই তেখেতৰ নিচিনা পাৱাৰত বলিয়া হৈ পেলাই কাম কৰিবলৈ অহা নাই মই কাম কৰিবলৈ আহিছোঁ ৰাইজক সেৱা কৰিবৰ কাৰণে 17 বছৰ 2003 চনত শান্তি চুক্তি কৰাৰ পিছত আকৌ 2007, 8, 9, 10 কিমান মানুহ মানে মৰিব লগা হ'ল 150 জন মানুহ কিয় মৰিব লগা হ'ল বাক্সা জিলাত মৰিল 40 জন মানে প্ৰায় 40 জন মানুহ 2008 চনত কোকৰাঝাৰত 2009 চনত তেনে 52 জন মানুহ মৰিব লগা হ'ল কোন ক'ত কেনেকৈ সেই মানুহবিলাক মৰিলে ইয়াৰ সব তথ্য আমাৰ তাত আছে গতিকে আজিৰ সময়ত যিটো হত্যা হিংসা এইবিলাক বিটিয়াৰ অঞ্চলত শান্তি হৈছে আৰু ৰাইজে শান্তি বিচাৰি আছিলে আগতে আপোনালোকে কোকৰাঝাৰত 8টা 9টা হলি মানুহ ঘূৰিবলৈ ভয় কৰিছিলে এতিয়া যাওক আপুনি 1টা 2টা বজাতো মানুহ মানে কাম কৰি আছে ওলাই আছে ঘূৰি আছে এই পৰিৱেশটো আমি ঘূৰাই আনিছোঁ এইটো হাগ্ৰামা মহিলাৰী আনা নাই কিন্তু এটা কথা কৈছে যে ইতিমধ্যে মানে যিটো হেৰি হৈছে প্ৰমোদ বৰাই তেখেতে ক'ৰ পৰা আহিছে মই এফচুৰ পৰা আহিছে তেখেতে ক'ৰ পৰা আহিছে তেখেতেতো BLTৰ পৰা আহিছে তো BLTটো কি আছিলে তো আজি BLTৰ আমাৰ বহুত ভাল কৰ্মীসকল আছে সমাজৰ কাম কৰি আছে BLT সংগঠনটো মই নকওঁ এতিয়া আজি BLT ডিছবান হৈ গ'ল BLTৰ বহুত মানে নেতাবিলাকে কৰ্মীবিলাকে ডাউন লাইনৰ সমাজৰ কাৰণে কাম কৰি আছে কিন্তু তেখেতে ক'ৰ পৰা আহিছে তেওঁ বিটিআৰৰ সকলো জনগোষ্ঠীকে ভাল পায় আপুনিহে বেয়া পায় তেনেহ'লে কিয় এই হিংসাবিলাক হৈ গ'ল তেখেতৰ সময়ত 2008ত কিমান সংঘৰ্ষ হৈ গ'ল 2012ত সংঘৰ্ষ হৈ গ'ল 2014ত সংঘৰ্ষ হৈ গ'ল তেতিয়াতো মই চিপ নাছিলোঁ তেতিয়া আমাৰ স্বয়ং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আমাৰ মহামানিম তেখেতেতো চিপ আছিলে সেই সময়ত তেখেতৰ ফুটেজবিলাক টানি পেলাই চাওক কি কৈছিলে এই সময়ত কাক তেখেতে দোষাৰোপ কৰিছিলে কোন মানুহ গৈছিলে কোনটো ঘটনাত কোন মানুহ জড়িত হৈছিলে আপোনালোকে সেই সময়ৰ পেপাৰ কাটিংবিলাক চাওক ক্লিপবিলাক চাওক সব দেখা পাব আমি শান্তিৰ কাৰণে মাতি আছিলোঁ আৰু হাগ্ৰামা মহিলাৰীয়ে সেই সময়ত কি কৰি আছিলে সংগঠন ওলালে আকৌ কোনে ওলাইছে ইয়াৰ বেকত কোনে আছে কাৰ ঘৰত বহি কোনে কথা পাতিছে সেইবিলাক খুলাসা কৰিব লাগে কোনে বন্দুক দিছে কোনে পইচা দিছে কাক মানে এই মানে বন্দুক পইচা দি পেলাই উগ্ৰপন্থী নতুন খোলাৰ কাৰণে কোনে ধন্যবাদ দিয়া চিঠি পঠাইছে এইবিলাক কথা খুলাসা কৰিব লাগিলে কালি থাকিব নোৱাৰিব কোনোবাই আমি সেইবিলাক যাব বিচৰা নাই কাৰণ আমি শান্তি বিচাৰোঁ বুজিছেনে গতিকে ৰাইজৰ স্বাৰ্থত কাম কৰিব আহিছোঁ ককিলাবাৰী সমষ্টিত হাগ্ৰামা মহিলাৰে যিমান জোৰ নিদিয়ক ইয়াত কোনো কাৰণত জিকিব নোৱাৰে আৰু সেইটো তেখেতে মানে ক্ষমতাটো পাৱাৰটো অপচয় কৰি লাভ নাই তেখেতে নিজৰ কেঁচাৰ মেচিনত বহি কাম কৰি থাকক গৌৰাং হোটেলত মানে হোটেল চলাই থাকক আৰু কি আছে MRM হস্পিটেলটো ঠিকমতে চলাই থাকক সেইটোতে তেখেতৰ ভাল হ'ব আপুনি নিশ্চয় গম পাইছে হালবাৰীত আজি এটা ঘটনা হৈছে এগৰাকী শিক্ষকক এপচুল লৰাই মানে গুৰুলাকৈ প্ৰহাৰ কৰিছে মানে এগৰাকী মানে বড়ো সম্প্ৰদায়ৰ ছোৱালীৰ লগত চেলফি উঠাৰ অপৰাধত কি মন্তব্য আগবঢ়াব এইটো ভুল হৈছে তেনেকুৱা যদি ভাইলেঞ্চ হৈছে মই এতিয়ালৈকে চোৱা নাই এইটো মই কাৰ্বি আংলঙত আছিলোঁ ইয়াৰ পৰা চিধা ইয়ালৈ আহিছোঁ গতিকে কি হৈছে এইটো ময়ো তদন্ত কৰিম আৰু এনি বিৰোধিতা কৰিছে আৰে এই হাগ্ৰামা মহিলাটো আৰু চব বিৰোধিতা কৰিব কাৰোবাৰ দাঁতত যদি মানে মাছৰ কটা লাগে সেইটোও বিৰোধিতা কৰিব এতিয়া হাগ্ৰামা মহিলাৰী কিন্তু তেখেতৰ দিনত যে কিমান মানুহ পিটিছিলে সাংবাদিকো গুলাই মাৰিছিলে সেই সময়ত কিয় বিৰোধিতা কৰা নাছিলে কোকৰাঝাৰতো সাংবাদিকৈ গুলাই মাৰিছিলে আমাৰ বাক্সাত কোনে মৰা নাই জোন দাস মৰিছিলে কিমান মানুহ মৰিছিলে সেই সময়ত কিয় বিৰোধিতা কৰা নাই হা কিমান মানুহ মৰিছিলে তেতিয়া কিয় বিৰোধিতা কৰা নাই এতিয়া আৰু চেলফিৰ মাৰামাৰিটো তেখেতে বিৰোধিতা কৰিব আহিছে আজি ভাইলেঞ্চ কোনে কৰিছে ইয়াৰ তথ্য পাতি সব আছে আমাৰ তাত কিতাপো আছে কোন সময়ত কাক কোনে কেনেকৈ কি কৰিছিলে এইবিলাক কৈ লাভ নাই হাগ্ৰামা মহিলাৰীয়ে ওপৰত থু পেলালে নিজৰ মূৰতে পৰে আপোনাৰ লগত চেলফি উঠিলে আপোনাক নামাৰে কিয় তেখেতৰ লগতো চেলফি উঠি আছে তেখেতৰ লগত চেলফি উঠা নাই নেকি এইবিলাক টেলফিবিলাক ইমান ডিছকাশ্যনৰ মেটাৰ নহয় কোনোবা যদি আইনটো হাতত তুলি লৈছে কোনোবা যদি ভুল কৰিছে সি শাস্তি পাবই লাগিব সি যোনেই নহওক যোনে আইনটো হাতত তুলি লৈ সি শাস্তি পাবই